সেকেন্ড শ্বত মানুহ এতিয়া মানে সম্পূৰ্ণ দুটা শ্ব'ৰ সমান মানুহ বাহিৰত থিয় হৈ আছে। আমি বৰ দুখিত, সৰু ল'ৰাতে মূৰ ঘূৰাই পৰিছে বোলে বাহিৰত থিয়। আচলতে গেলেৰী মানুহখিনি মুখ্য দৰ্শক থিয়েটাৰৰ, আৰু তেওঁলোকে সদায় দূৰত থাকে নহয়। গেলেৰীৰ পৰা নাটকখন চোৱাৰ মজাটো বেলেগ হয়। সেইকাৰণে অকণ ভাবিলোঁ যে গেলেৰীৰ দৰ্শকখিনি ওচৰলৈ যাওঁচোন এবাৰ, কাৰণ আমি সচৰাচৰ মোটামুটি মাজমানলৈকে যোৱা যায়েই। এইবাৰ পাঠশালাত মানে অভাৱনীয় সঁহাৰি দৰ্শকৰ তিনিখন নাটকৰ সৈতে এই মোৰতেজ মোৰ মৰমৰ অৰ্ধাংগিনী সতী বেউলা, আজি এতিয়া দুটা দৰ্শনেই সতী বেউলাৰ, মাত্ৰ এদিন আমি মঞ্চস্থ কৰিবলৈ সুবিধা পালোঁ মোৰতেজৰ দৰ্শকৰ ভিৰৰ কাৰণে। কিন্তু আজি বাহিৰতে হুলস্থুল হৈ গৈছে। পিছফালে আমি ছেটিংছৰ কাম কৰিব পৰা নাই, এনেকুৱা অৱস্থাত যে মানুহে এনেকৈ নাটক চাবলৈ আহিছে আমাৰ কাৰণে বহুত ডাঙৰ আশীৰ্বাদ, আৰু আমি খুব উৎসাহ অনুভৱ কৰিছোঁ আচলতে। আৰু এয়া আবাহনৰ প্ৰতি পাঠশালাবাসী ৰাইজৰ মৰম, সেয়া সদায় যদি অক্ষুণ্ণ থাকে তাৰে কাম। কাৰণ এইবোৰ এটা শিকনিৰ নিচিনা হয় নহয়। এইবছৰ তেনেকৈ মানে সতী বেউলাখনৰ যিহেতু নাটকখনৰ সাংঘাতিক এটা মানে সফল দিশ আছে, আগৰ পৰাই বহুত বছৰ ধৰি হৈ আছিলে, এতিয়া আকৌ নতুন ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। বাকী এতিয়া আজি প্ৰথম চ' আজি গমেই পোৱা নাই কেনেকৈ পাৰ হৈ গৈছে নাটকখন। টেকনিকেল বহুত কাম আছে, সেইখিনি কৰি থাকোঁতেই মানে ভয়ে ভয়ে পাৰ হৈ গৈছেনে, শুদ্ধ হৈছেনে ভুল হৈছে, তেনেকুৱা ধৰণৰ কথা কিছুমান থাকে। তাতে পিছৰফালে যি বোকা, সেই বোকাত মানে সময়ত চিনটো ওলাইগে না নোলায় সেইটো চিন্তা আছিলে। বাকী ৰাইজে খুব সুন্দৰকৈ চাইছে নাটকখন, সেইটোৱে আমাৰ কাৰণে বৰ মুখ্য দৰ্শক থিয়েটাৰৰ, আৰু তেওঁলোকে সদায় দূৰত থাকে নহয়। গেলেৰীৰ পৰা নাটকখন চোৱাৰ মজাটো বেলেগ হয়। সেইকাৰণে অকণ ভাবিলোঁ যে গেলেৰীৰ দৰ্শকখিনি ওচৰলৈ যাওঁচোন এবাৰ, কাৰণ আমি সচৰাচৰ মোটামুটি মাজমানলৈকে যোৱা যায়েই। আগৰ মানুহখিনি ওচৰত পোৱা যায়, গেলেৰীৰ দৰ্শকখিনি ওচৰলৈ যাওঁ বুলি ভাবি তেনেধৰণৰ কাৰুকাৰ্য কৰা।